অসমীয়াৰ বাবে গৌৰৱৰ বিষয় সত্ৰীয়া সংস্কৃতিৰ সাধকে পালে ৰাষ্ট্ৰীয় স্বীকৃতি। পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ'ল হৰিচৰণ শইকীয়া। অসমীয়া জাতিৰ বাবে মন উঠলি উঠা এটি খবৰ। মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টিকে জীৱন জীয়াৰ সমল হিচাপে লোৱা এগৰাকী প্ৰবীণ শিল্পীয়ে পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ'ল। মাজুলীৰ ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰত ডাঙৰ দীঘল হোৱা হৰিচৰণ শইকীয়াই নিচেই সৰুৰে পৰাই গুৰু মণিৰাম দত্ত বৰবায়নৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈছিল। এনেকৈয়ে পৰৱৰ্তী সময়ত হৰিচৰণ শইকীয়াই অসমৰ লগতে সমগ্ৰ দেশতে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। আজি ৯৬ বছৰ বয়সতো এৰা নাই চৰ্চা। এই বৰ্ষত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী পোৱাৰ লগতে ২০১১ চনত লাভ কৰিছিল সংগীত নাট একাডেমী বঁটা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আসাম ডেইলি।